এটা নতুন ভিডিঅ'ৰ সৈতে জিকে আৰু ষ্টাডি ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি এই ভিডিঅ'টোত লৈ আহিছোঁ ফেব্ৰুৱাৰী মাহৰ কেইটামান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ। বন্ধুসকল, ভিডিঅ'টো দীঘল হ'ব পাৰে, যিহেতু এই কাৰেণ্ট এফেয়াৰৰ লগতে মই তাৰ লগত ৰিলেটেড বহুতো প্ৰশ্ন সামৰি লৈছোঁ। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। When was G7 founded? G7 কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? আৰু G7 হৈছে 7খন দেশৰ এটা সংস্থা, আৰু এই G7 স্থাপন হৈছিল 1975-ত। তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটোলৈ। ব্ৰুচাৰিজ ইজ দ্য কেপিটেল অফ হুইচ কাণ্ট্ৰি? ব্ৰুচাৰিজ হৈছে ৰোমানিয়া ৰাজধানী, আৰু এই ৰোমানিয়াত চলে ৰোমানিয়ান লিউ কাৰেঞ্চি। ৰোমানিয়ান লিউ। তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটিলৈ। ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড IOCLৰ হেডকোৱাৰ্টাৰ ক'ত আছে? IOCLৰ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লী। তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটিলৈ। Who has been appointed as the ambassador of GSW Steel for 3 years? February 2020. এইটো কাৰেণ্ট এফেয়াৰ। অৰ্থাৎ GSW যি ষ্টিল আছে তাৰে ব্ৰেণ্ড এম্বেচাডৰ হিচাপে কাক 3 বছৰৰ কাৰণে নিযুক্তি দিয়া হৈছে, আৰু সেইটোৰ প্ৰশ্নৰ উত্তৰ হৈছে ঋষভ পন্থ, ভাৰতীয় দলৰ এজন সদস্য। The Pink City has been certified by UNESCO as the World Heritage Site. Name the city which is known as the Pink City in India. এতিয়া পিংক চিটিখনক ইউনেস্কোই ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষিত কৰিছে ৰিচেণ্টলি ফেব্ৰুৱাৰী মাহত। আৰু এতিয়া কথা হ'ল যে পিংক চিটি নামে আমি কোনখন চহৰক জানো, আৰু পিংক চিটি বুলিলে জানো জয়পুৰক। State has launched a scheme, Jana Sevaka, to ensure the home delivery of government services. কোনখন ৰাজ্যই জনসেৱিকা নামৰ এটা স্কিম লঞ্চ কৰিছে, যি স্কিমৰ আধাৰত গভৰ্ণমেণ্ট ছাৰ্ভিচসমূহ হোম ডেলিভাৰী দিয়া হ'ব। অৰ্থাৎ ঘৰে ঘৰে গৈ এই ছাৰ্ভিচসমূহ গভৰ্ণমেণ্ট ছাৰ্ভিচসমূহ দিয়া হ'ব, আৰু ইয়াৰ উত্তৰ হৈছে কৰ্ণাটক। তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটিলৈ। Who will continue as India's ডেভিড কাপ কেপ্টেইন for the year of 2020? 2020 চনত ডেভিড কাপ হৈছে টেনিছৰ সৈতে জড়িত। টেনিছ। ডেভিড কাপৰ ইণ্ডিয়াৰ কেপ্টেইন কোন হ'ব 2020ৰ বাবে? সেয়া হৈছে ৰোহিত ৰাজপাল। ইয়াৰ পিছত আহিছোঁ নেক্সট প্ৰশ্নটি। হু ইজ প্ৰেচিডেণ্ট অফ ৰাছিয়া? ৰাছিয়াৰ প্ৰেচিডেণ্ট হৈছে ভ্লাদিমিৰ পুটিন, আৰু ৰাছিয়াৰ ৰাজধানী হৈছে মস্কো। আৰু ৰাছিয়াত চলে ৰাছিয়ান ৰুবল কাৰেঞ্চি। ইয়াৰ পিছত আহিছোঁ আমি নেক্সট প্ৰশ্নটোলৈ। Name the astronaut who returned to Earth after a record-setting stay in space. মহাকাশত দীৰ্ঘ সময় থাকি অভিলেখ সৃষ্টি কৰি কোনে ৰিচেণ্টলি পৃথিৱীলৈ ঘূৰি আহিছে? আৰু তেখেত হৈছে নাছাৰ ক্ৰিষ্টিয়ানা কোচ। আৰু নাছাৰ ফুল মিনিং আমি সকলোৱে জানো, নেশ্যনেল এষ্ট্ৰনেট এণ্ড স্পেচ এছ'চিয়েশ্যন। তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটিলৈ। Which of the following ministry is going to launch Spice Plus Forum? Spice Plus হৈছে এটা বিজনেছ স্কিম, যি আৰম্ভ কৰিব অপশ্যন চি মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছ। এই স্পাইচ প্লাছৰ ইমপ্লিমেণ্ট হোৱাৰ পাছত ইণ্ডিয়াত বিজনেছ কৰিবৰ বাবে টাইম লগতে বহুতো পৰিশ্ৰম লাঘৱ হ'ব বুলি জনাইছে। তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটোলৈ। Which state government has decided to employ drone for mapping of village? ভিলেজৰ মেপিঙৰ কাৰণে কোন গভৰ্ণমেণ্টে
ড্ৰোন ডিপ্লয় কৰিব ড্ৰোন বুলি কৈছে সেয়া হৈছে মধ্যপ্ৰদেশ তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটোলৈ which is the first country to declared locust a national emergency after worst locust invention locust হৈছে এবিধ পোক আমাৰ উইপকৰ দৰে এবিধ পোক যিয়ে বুজৰ পৰিমাণৰ অৰ্থাৎ বৃহৎ পৰিমাণত আক্ৰমণ কৰিছে এখন দেশত আৰু সেইখন দেশ হৈছে সোমালিয়াৰ ৰাজধানী হৈছে মগাদিছু আৰু সোমালিয়াত চলে সোমালিয়ান সিলিং কাৰেন্সি এই গোটেইকেইটা ইম্পৰ্টেণ্ট তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটোলৈ The National Conference on E-Governance 2020 was held in which city of India? ভাৰতৰ কোনখন ৰাজ্যত E-Governance 2020 কনফাৰেন্স হৈছিল আৰু সেয়া হৈছিল মুম্বাই হৈছে মহাৰাষ্ট্ৰৰ ৰাজধানী তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটিলৈ Who has won the men's national snooker championship? পুৰুষৰ নেশ্যনেল স্নুকাৰ চেম্পিয়নশ্বিপ এবাৰ কোনে জিকিছিলে এবাৰ জিকিছিলে আদিত্য মেহৰাই আৰু আদিত্য মেহৰাই হৰুৱাইছিলে পংকজ আদৱানী হৈছে নম্বৰ 1 স্নুকাৰ বিশ্বৰ তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটিলৈ Who has won women's national snooker championship? মহিলাৰ জিকিছিলে বিদ্যা পিল্লাই তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটিলৈ The first ever Hornbill Festival of Tripura was celebrated in which place? Hornbill Festival এইবাৰ প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাত পালন কৰা হৈছে আৰু ত্ৰিপুৰাৰ আগৰতলাত পালন কৰা হৈছে এই উৎসৱ তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটোলৈ পুলেলা গোপীচান্দ belong to which of the following sport? পুলেলা গোপীচান্দ খেলৰ লগত জড়িত পুলেলা গোপীচান্দ জড়িত বেডমিণ্টনৰ লগত তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটোলৈ In which city national water conference was held recently ফেব্ৰুৱাৰী মাহত নেশ্যনেল ৱাটাৰ কনফাৰেন্স কোনখন ৰাজ্যত হৈছিল কোনখন চহৰত হৈছিল সেয়া হৈছে ভোপালত আৰু ভোপাল হৈছে মধ্যপ্ৰদেশৰ ৰাজধানী তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটোলৈ Who was authored the book The Thin Mind Map কিতাপখন কোনে লিখিছিলে এইখন লিখিছে ধৰ্মেন্দ্ৰ ৰায় তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটিলৈ Who has been conferred with International Olympic Committee's Coaches Lifetime Achievement Award 2019 বৰ্ষৰ বাবে ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিয়ে কোনজন প্ৰশিক্ষকক লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড দিছে তেওঁ হৈছে পুলেলা গোপীচান্দ আৰু পুলেলা গোপীচান্দ হৈছে PV সিন্ধু আৰু চাইনা নেহৱালৰ কোচ তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটো প্ৰৱাসী ভাৰতীয় কেন্দ্ৰ has been renamed after which late union minister প্ৰৱাসী ভাৰতীয় কেন্দ্ৰ কোনজন স্বৰ্গীয় ইউনিয়ন মিনিষ্টাৰৰ নামত ৰিনেম কৰা হৈছে আৰু এইগৰাকী হৈছে অপশ্যন ডি সুষমা স্বৰাজৰ নামত আৰু সুষমা স্বৰাজ আছিল ভাৰতৰ বৈদেশিক মন্ত্ৰী তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটোলৈ নেম দ্য চিটি where India's largest air quality monitoring network will be set up in the next 5 years. অহা 5 বছৰত কোনখন চহৰত ভাৰতৰ আটাইতকৈ ডাঙৰ বায়ু কোৱালিটি মনিটৰিং নেটৱৰ্ক স্থাপন হ'ব আৰু সেইখন হৈছে মুম্বাই তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটিলৈ
Which state government recently launches toll-free helpline numbers for students to resolve their queries by expert? Recently, কোনখন ষ্টেট গভৰ্ণমেণ্টে এটা টোল ফ্ৰী হেল্পলাইন নম্বৰ ৰিলিজ কৰিছে যাৰ যোগেদি ষ্টুডেণ্টসমূহে তেওঁলোকৰ কুৱেৰিসমূহ এক্সপাৰ্টৰ দ্বাৰা ৰিছল্ভ কৰিব পাৰিব আৰু সেয়া হৈছে উত্তৰ প্ৰদেশৰ ৰাজধানী হৈছে লক্ষ্ণৌ তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটো লৈ দ্য নেশ্যনেল উইণ্টাৰ গেমছ টু বি হেল্ড ইন নেশ্যনেল উইণ্টাৰ গেম 2020 অনুষ্ঠিত হ'ব গুলমাৰ্গত তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটো লৈ when the খেলো ইণ্ডিয়া ইউথ গেম ফাৰ্ষ্ট ইভেণ্ট হেল্ড খেলো ইণ্ডিয়া ইউথ গেম প্ৰথম কিমান চনত আৰম্ভ হৈছিল আহিছে 2018ত প্ৰথমবাৰৰ বাবে হৈছিল তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটো লৈ the 65th Amazon Filmfare Award 2020 hosted in which of the following state? Filmfare Award এবাৰ ক'ত হৈছিল এবাৰ হৈছিল অসমত তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটো লৈ where was the খেলো ইণ্ডিয়া ইউথ গেমছ হেডকোৱাৰ্টাৰ লোকেটেড খেলো ইণ্ডিয়া ইউথ গেমৰ হেডকোৱাৰ্টাৰ ক'ত আছে সেয়া আছে নতুন দিল্লীত তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটো লৈ প্যাৰ কা পৌধা কেম্পেইন has been launched by which of the following state? প্যাৰ কা পৌধা নামৰ কেম্পেইনটো কোনখন ৰাজ্যই আৰম্ভ কৰিছে এয়া হৈছে বৃক্ষৰোপণৰ ওপৰত সজাগতাৰ ওপৰত এটা কেম্পেইন আৰু সেয়া আৰম্ভ কৰিছে বিহাৰ চৰকাৰে তাৰপিছত বিহাৰৰ ৰাজধানী আমি জানি লোৱা ভাল সেয়া হৈছে পাটনা তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটো লৈ who will inaugurate Motera Stadium, world's largest cricket stadium in Ahmedabad. ইয়াতে মনত ৰাখিব মটেৰা ষ্টেডিয়াম হৈছে ৱৰ্ল্ডৰ লাৰ্জেষ্ট ক্ৰিকেট ষ্টেডিয়াম আৰু সেয়া আছে আহমেদাবাদত আৰু এইখন উন্মোচন কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে who among the following cricketers became the first player to play 100 matches in all three formats ক্ৰিকেটৰ তিনিটা ফৰ্মেটত 100খনকৈ ক্ৰিকেট মেটচ খেলা প্লেয়াৰ কোনজন আৰু তেওঁ হৈছে ৰছ টেইলৰ নিউজিলেণ্ডৰ তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটো লৈ which country will host new edition of IBA World Cup 2020 IBA International Boxing Association World Cup 2020ত অনুষ্ঠিত ক'ত হ'ব সেয়া হ'ব ৰাছিয়া আৰু ৰাছিয়াৰ ৰাজধানী হৈছে মস্কো তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটো লৈ where is মটেৰা ষ্টেডিয়াম লোকেটেড মটেৰা ষ্টেডিয়াম ক'ত আছে সেয়া হৈছে আহমেদাবাদত মটেৰা হৈছে বিশ্বৰ সকলোতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়াম তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটো লৈ where is সবৰমতী আশ্ৰম লোকেটেড সবৰমতী আশ্ৰম ক'ত আছে সেয়া আছে বিহাৰত তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটো লৈ নেম অফ দ্য বলিউড এক্টৰ হু হেজ won বেষ্ট এক্টৰ এৱাৰ্ড ইন দাদা চাহেব ফাল্কে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল এৱাৰ্ড 2020 was held in মুম্বাই মহাৰাষ্ট্ৰত অনুষ্ঠিত হোৱা দাদা চাহেব ফাল্কে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত কোনে বেষ্ট এক্টৰ পাইছিল আৰু তেওঁ হৈছে সলমান খান তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটো লৈ which state became first to launch unified vehicle registration card কোনখন ৰাজ্যই ইউনিফাইড ভেহিকেল ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লঞ্চ কৰিছে আৰু এয়া হৈছে মধ্যপ্ৰদেশৰ ৰাজধানী হৈছে ভোপাল তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটো which nation is ranked as world's largest economy বিশ্বৰ সকলোতকৈ ডাঙৰ ইকনমি হিচাপে কোনখন দেশ প্ৰতিষ্ঠিত হৈছে সেয়া হৈছে আমেৰিকা ইউনাইটেড ষ্টেট অফ আমেৰিকা তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নটো লৈ হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন হুৰুন গ্ল'বেল
ৰিচ লিষ্ট 2020 হুৰুণ গ্ল'বেল ৰিচ লিষ্টত ভাৰতৰ স্থান কিমান সেয়া হৈছে তৃতীয় তাৰপিছত আহিছোঁ নেক্সট প্ৰশ্নত লৈ হুইচ কাণ্ট্ৰি ইজ হোষ্টিং দ্য ফিফা আণ্ডাৰ-17 ওমেন্স ফুটবল ৱৰ্ল্ড কাপ 2020 ফিফা আণ্ডাৰ-17 ওমেন ফুটবল ৱৰ্ল্ড কাপ 2020 ক'ত অনুষ্ঠিত হ'ব সেয়া হ'ব ইণ্ডিয়াত এয়াই আছিল কেইটামান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ ফেব্ৰুৱাৰী মাহৰ কাৰণে আকৌ মাৰ্চ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ লৈ মই এটা নতুন ভিডিঅ' এতিয়া আপোনালোকক লগ পাম তেতিয়ালৈ ধন্যবাদ